আজি কিবা মন ভাল লাগা নাই দিনটো কিবা বেয়া লুগুৰিয়াক ফোন কৰিম ৰ হেল্ল' হেল্ল' ক'ত আছা আগৰ জেগাতে বহি আছো ৰ নহ'লে মই গৈ আছো আহ এই কি চাই আছা এনে অলপ ছোৱালী চাই আছিলো হয় নেকি চানা ইমান ধুনীয়া ধুনীয়া ছোৱালী হয় নেকি মোৰ তাত নাহে ধুনীয়া ধুনীয়া ছোৱালী ঐ ভাই তোৰ তাত ছোৱালীৰ নম্বৰ আছে নেকি মোৰ তাত এনেকুৱা কণ্টেক্ট নাই একটা আছে লাগে যদি দিব পাৰিম নাম্বাৰটো ল 6000 2519 ছোৱালীটোৰ হোৱাটছআপ আছে নাই ভাই আছে আছে চেক কৰি চাম ৰ আৰু ছোৱালীজনকে SMS দি চাম কোনোবা হোৱাটছআপত নতুন নম্বৰ আছে তই চিনি পাওঁ নেকি ল'ৰাটো মই চিনি নাপাওঁ ভাই ৰিপ্লাই দিছে চা 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 বাহ প্ৰফাইল চানা বহুত হেণ্ডচাম আছে না ল'ৰাটো কৰ হয় বা আৰু মই SMS খুলি লওঁ হাই ইয়াতো তোৰ বয়ফ্ৰেণ্ড নাই দুৰ্গা পূজাৰ কাৰণে লৈ ল আৰু মিঠাই খাব পাম চাই ল'ম বাৰু কি হয় পতে না নপতে ল'ৰাটো প্ৰপ'জ কৰিবৰ কাৰণেতো SMS কৰিছে এনেওতো মোৰ বয়ফ্ৰেণ্ডে নাই ন হৈ যাব আৰু পুৰা কিবা হয় SMS কৰি সুধি ল'ম ৰ কি খবৰ বুলি দিনা বাহ ভাই দুৰ্গা পূজাৰ কাৰণে হৈ গ'ল দেখে চাচোন ল'ৰাটো চিমেণ্ট চাপৰিৰে হয় বোলে হ'ব দুৰ্গা পূজাত মিঠাই খাব পাম ভাই দুৰ্গা পূজাৰ কাৰণে গাৰ্লফ্ৰেণ্ড পোৱা নাছিলো তই নম্বৰটো দিলে ভালেই হ'ল দে হয় নেকি তোৰ গাৰ্লফ্ৰেণ্ড আছিলে নেকি নাই এবাৰ মই পতাই ল'ম আৰু দেই বল এতিয়া ঘৰত যাওঁ ভাই বল বহুত দেৰি থাকিলে কিন্তু আজি ন বহুত দেৰি হৈ গ'ল বল ঘৰলৈ যাওঁ বল এই ৰ উঠনি তই ছোৱালীৰ নম্বৰ দিয়াটো এইটোৱে নহয় জানো এইটো এইটো মই নাজানো নহয় ফেচবুকতে পাইছোঁ মই নম্বৰটো এই হয় চাগে মই চাই আহোঁ এই ৰ অলপ আগতে SMS কৰাটো তুমিয়ে নাছিলা জানো ময়ে আছিলোঁ হয় তুমি মই এইটোৱে গাঁও মোৰ নহ'লে আজি প্ৰাক্টেন ন ভাই নম্বৰ দিয়াৰ বাবে ঠিক দেই ঘৰত ছোৱালীটো বহুত মজা হয় নেকি হয়